নিশ্চয় তোমালোকে এই ভিডিঅ'টো চাইছা তো ঠাইখিনি ক'ত আছে সো বলা আজি যাওঁ তেন্তে আমি এতিয়া আহি পালো পাহৰীয়া ঠাই দেখিবলৈ পাইছা তোমালোকে পাহৰীয়া ঠাই পুৰা পাহৰীয়া জাগা সো আগলৈকে যাওঁ বলা সো আমি এটা ধুনীয়া ঠাইত আহি পাইছোঁ ধুনীয়া টেম্পল আছে পুৰণি দিনৰ আগৰ দিনৰ টেম্পল য'ত তাৰমানে পাহৰীয়া ঠাইত আছে বহুত দিন হ'ল অহা নাই সৰুতে আহিছিলোঁ সৰু লগবিলাকৰ লগত আজি আকৌ আহিছোঁ বাহ কি ৰাস্তা বনাইছে এইটো ক'ৰ পেৰে আহিল এইটো আৰু ক'ৰ পেৰে আহিল নাছিল এই নাই নাছিল এইখিনি অলপ অলপ আছিল বুদ্ধ বনাইছে না আমি ভিডিঅ'টো এইখিনিতে দেখিছিলোঁ ইয়াতে মানুহজনৰ সৈতে যাই আছিল মানে ভিডিঅ'টো বঢ়িয়া আছিল এইখিনি প্লেচখন ইমান অৰণ্যৰ মাজত থকা প্লেচখনো কিমান পপুলাৰ হৈ গৈছে দেখিছানে তো তাৰমানে ইয়াতে জোতা চেণ্ডেল খুলি থৈ যাব দিছে তাৰ কাৰণে জোতাবোৰ খুলি থৈ দিলোঁ আৰু বাকী আছে নহয় পাকি বঢ়িয়া কৰিছে দেখিছা নাই ফাৰ্ষ্ট টাইম আহোঁতে পাকি নাছিলে মাটি আছিল মাটি ঠাণ্ডা হয়ে পানি গিলা আগত কতি বঢ়িয়া ঠাই হৈছে জাগাখিনি খুব ধুনীয়া লাগে আৰু আহি অলপমান আগতে তাৰ মানে সাপৰ ঠাই আছে সেইখিনিত তাতে কি আছে এনে দূৰৰ পৰা চাম ইমান ওচৰত নাযাওঁ সাপ আছে বোলে এই মোৰ বন্ধুহে কয় ইহঁতে তাৰ মানে আগতে আৰু আহিছে আহিয়ে আছে ঠাইখিনি কিন্তু বৰ অলপমান অদ্ভুত যেন লাগে শিলটো দেখি শিলটোত একেবাৰে হালধি চন্দন চব লগাই থৈ দিছে ঘণ্টা ঘণ্টা চব আছে ত্ৰিফুল চিফুল চব আছে সেই চকুৱে মাৰল কৈ চকুৱে মাৰল ভালকে জুম কৰি মোবাইল দিয়ে সেইতে হয় কিন্তু এটা সাপ আছে শিলটো চাই গম পায় আৰু মানুহৰ বিশ্বাসো আছে ইয়াত সাপ থকা বুলিকে তাৰ কাৰণে বেছি টাইম নাথাকো ইয়াৰ পৰা
এতিয়া নন্দী আছে নন্দী আছে এইখিনি এইটো এই কি ৰাখি ফল না মকৰ ৰাখি ক'ত আছে মোৰ ৰাখিটো চাং কন্যা ৰাখি কোনটো হ'ব কন্যা নহয় হেৰি তোলা ৰাখি তোলা ৰাখি কি কোনটো আহে নাজানো মৰটো জানো কোনটো আহে তোলা ৰাখি হ'ব যাব So dosto গোটেই ঠাইখিনি আপোনালোক দেখালো আৰু কষ্ট কৰি অলপমান দূৰৰ পৰা আহিছো ঘৰৰ পৰা অলপ দূৰ তেতিয়া হ'লে ভিডিঅ'টোত আপোনালোকে লাইক আৰু সাবস্ক্ৰাইব কৰিবা